নমস্কাৰ, মই পুলিন ভূঞাই আপোনালোক সকলোকে মোৰ পেজটিলৈ পুনৰ সাদৰ সম্ভাষণ জনালোঁ। এটা কাৰণে মই দুখিত যে যোৱা দুটা দিন ধৰি মই আপোনালোকলৈ ভিডিঅ' প্ৰেৰণ কৰিব পৰা নাছিলোঁ, যিহেতু মই নিজেই চকুৰ ৰোগত আক্ৰান্ত হৈ আছিলোঁ। মই এটা ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে কেনেদৰে চকুৰ ৰোগৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব, কেনেদৰে হাত দুখন পৰিষ্কাৰ কৰি ৰাখিব। পিছে আপোনাৰ বেজৰ নাকত খৰাই খোৱা নিচিনা এটা অৱস্থা হ'ল, শেষত মানে মোৰে হ'ল। যি কি নহওক, পৰহিৰ পৰা হৈছে। এতিয়া মোৰ লক্ষণবিলাক কেনেধৰণে দেখা দিছিলে আৰু কেনেকৈ বাগৰি আহিছিলে। প্ৰথম ল'ৰাৰ স্কুলত ধৰা পৰিছিলে, তাৰপৰা ল'ৰাক ঘৰত আনি থ'লোঁ। পাছদিনাৰ পৰা পৰহিবাৰ মোৰ হ'ল, ল'ৰাৰ ভাতে ভাল হৈ গৈছে। তাৰপিছত আৰু ঘৰৰ আন সদস্যসকলৰো হৈছে। এতিয়া মই চশমাযোৰ খুলি দিছোঁ, আপোনালোকে চকুত দেখিছে অলপ চকু মোৰ এতিয়াও ৰঙা হৈ আছে, চকুবোৰ উখহিছিলে। তাৰপিছত আপোনাৰ খচখচাইছিলে চকুবিলাক প্ৰথমে খুব। তাৰপিছত আপোনাৰ চকুৰ পৰা ধাৰাসাৰ অলপ পানী বৈছিলে, আপোনাৰ ফেচকুৰি বৈছিলে, ওলাইছিলে। তাৰপিছত মই পূৰ্বে ডাক্তৰৰ লগত কথা পতাৰ দৰে বা আপোনালোকক কোৱাৰ দৰে ব্যৱস্থাবিলাক কৰিছিলোঁ, চকুত অলপ পানী মাৰিছিলোঁ। তাৰপিছত ক্ৰমান্বয়ে ভাল হৈ গৈছে। আৰু এইটো কোনো জটিল ৰোগ নহয়। যদিহে চকুৰ পৰা যদি পুজপানী বা এনেকুৱা কিবা ওলায়, তেতিয়াহে আপোনালোকক ভয় খাবলগীয়া কথা থাকে। 3-4 দিনত এইটো ভাল হৈ যায়। আজি মোৰ প্ৰায় 70% ভাল হৈ গৈছে। আৰু দেউতাৰ অলপ বেছি হোৱাৰ কাৰণে বা ল'ৰাৰ মাকৰ অলপ বেছি হোৱাৰ কাৰণে মই দুবিধ ঔষধ আনিলোঁ। সেইটো মোক ডাক্তৰে দিছিলে বাৰু। এবিধ আপোনাৰ মলম জাতীয় আৰু এবিধ আপোনাৰ চকু দিয়া আই দৰৱ হয়। সেই দুটা দিলেও খুব সোনকালে আৰোগ্য হয়। মই অন্য এটা ভিডিঅ'ত আজিয়েই আপোনালোকক সেই ঔষধ দুবিধ দেখাম। আপোনালোকে সেই ঔষধ দুবিধ যদি ডাক্তৰৰ লগত কথা পাতি বা অভিজ্ঞজনৰ লগত কথা পাতি পেলাই আপোনালোকে সেই ঔষধবিধ ইউজ কৰিব পাৰিব, আৰু তেতিয়া হয়তো সোনকালে ভাল হ'ব। আৰু এটা ঔষধ ব্যৱহাৰ কৰি চালোঁ, আপোনাৰ তুলসী পাত পানীত তিয়াই পেলাই তাৰপিছত সেই পানীটো চকুত মাৰিলেও অলপ আৰাম পোৱা যায়। গতিকে প্ৰথমে আপোনাৰ চকুবিলাক লক্ষণবিলাক এনেকুৱা হয় যে চকুবিলাক প্ৰথমতে ৰঙা পৰি আহিব, তাৰপিছত লাহে লাহে খচখচাব, যেন চকুৰ ভিতৰত কিবা এটা আপোনাৰ সোমাই আছে, এনেকুৱা নিচিনা হ'ব। তাৰপিছত আপোনাৰ চকুৰ পৰা পানী ওলাব, ফেচকুৰি ওলাব, চকু বন্ধ কৰিব নোৱাৰিব বা অলপ মানে ঢুলঢুলীয়া টাইপৰ দেখিব, বস্তুবিলাক ভালকৈ দেখা নাপাব, পোহৰলৈ চাবলৈ অকণমান অসুবিধা হ'ব, এনেকুৱা হয়। ভয় নাখাব, ঠিক হৈ যাব। আৰু এটা কথা যে মই অন্য এটা ভিডিঅ'ত পাইছিলোঁ যে ডেইলি প্ৰায় 50% মানুহ আক্ৰান্ত হৈছে। এইটো হ'বই, এইটো কৰোণা নিচিনাকৈ বিয়পি যাব। তাৰপিছত আকৌ আপোনাৰ মানে সকলোতে বিয়পি আদায় হোৱাৰ পিছত এই বস্তুটো বন্ধ হৈ যাব, তেনেকুৱা ধৰণে হয়। গতিকে যিহেতু আপোনালোকে এই বস্তুটো আপোনাৰ চকুৰে চালেও বিয়পি নাযায়। এইটো মই কোৱা কথা নহয়, ডাক্তৰে কৈছে। আৰু আক্ৰান্ত ব্যক্তিৰ ওচৰত থাকিলেও বিয়পি নাযায়। যদি আক্ৰান্ত আপোনাৰ হাতৰ পৰা বিয়পি বা বতাহতো, এইটো বেক্টেৰিয়াজনিত বেমাৰ হয়, বেক্টেৰিয়াৰ পৰা হয়। গতিকে বতাহতো হয়তো থাকিব পাৰে বা তেনেকুৱা, বা আক্ৰান্ত ব্যক্তিৰ কোনোবা বস্তু আপুনি চুলে, সেই হাতখন ভালদৰে চফা কৰি নল'লে, তাৰপৰা আপুনি চকুত লগালে, তেতিয়াও কিন্তু সেইটো হ'ব পাৰে। গতিকে এনেধৰণেই মই হৈছে বুলি ভাবিছোঁ মোৰ ক্ষেত্ৰতো। যি কি নহওক, আমাৰ ইফালে যথেষ্টখিনি মানুহ আক্ৰান্ত হৈছে। গতিকে সকলোৱে তেনেকৈ 2-4 দিন থাকি আৰু ভাল হৈছে, আপোনালোকৰ ভাল হ'ব। গতিকে নিশ্চিন্ত থাকক। গতিকে আজি ভিডিঅ'টো সামৰিছোঁ। গতিকে এটা কথা কৰিব, মই যেনেকৈ এই 2 দিন ক'লৈকো যোৱা নাছিলোঁ, এনেকৈ কৰোণা কালত কোৱাৰেণ্টাইন হৈ থাকে, ঘৰতে নিজকে আবদ্ধ কৰি ৰাখিব লাগে। মই আবদ্ধ কৰি ৰাখিছিলোঁ এই 3টা দিন। আজি ভাল হোৱাৰ কাৰণেহে, অলপ ভাল পোৱাৰ কাৰণে মই ফাৰ্মাচীলৈ গৈ সেই আপোনাৰ ঔষধবিধ লৈ আহিছোঁ, মানে চকু দিয়া আই দৰৱটো। তাৰ বাহিৰে ক'তো যোৱা নাই। কাইলৈৰ পৰা স্কুললৈ যাম বুলি ভাবিছোঁ, ল'ৰাকো নিম বুলি ভাবিছোঁ। ল'ৰাও ক্ষতি হৈ আছে, মোৰো ক্ষতি হৈ আছে। গতিকে ধন্যবাদ আপোনালোকে ভিডিঅ'টি চোৱাৰ বাবে, আৰু শ্বেয়াৰ কৰিব যাতে এই তথ্যবিলাক সকলোৱে পায়, আমিও উৎসাহিত হওঁ। আৰু পেজটি যিসকলে নতুন ভিউৱাৰ্ছ আহিছে, আপোনালোকে পেজটি ফ'ল' কৰিব, ভাল লাগিব। মই আৰু বহুতখিনি নতুন ভিডিঅ' আপোনালোকক আগবঢ়াম। আৰু ইয়াৰ পাছৰ ভিডিঅ'টো চাব, তাতে মই
কোনকেইটা দৰৱ ইউজ কৰিছোঁ, ব্যৱহাৰ কৰিছোঁ, সেইটো আপোনালোকলৈ আজি এই ভিডিঅ' আকাৰত প্ৰেৰণ কৰিম। ধন্যবাদ।